Hello, my dear students. Welcome to eTalent Online Educational Platform. মই গ্ৰীষ্মা আৰু মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ বিজ্ঞানৰ এই পাঠটি আৰু পাঠটিৰ নাম হ'ল কাৰ্যক্ষমতা আৰু শক্তি। এতিয়া পাঠটি আৰম্ভ কৰাৰ আগত মই তোমালোকৰ লগত অলপমান চিনাকি হৈ লৈছোঁ হয়নে? আৰু কিছুমান কথা মই তোমালোকক এতিয়া ক'ব বিচাৰোঁ গুৰু হিচাপত তোমালোকৰ শিক্ষক হিচাপত, ঠিক আছে? এতিয়া চোৱা, তোমালোকে তোমালোকৰ মা দেউতাই তোমালোকে নিজে আৰু তোমালোকৰ শিক্ষাগুৰুসকলে তোমালোকক লৈ কিমান আশা কৰি থাকে হয়নে? আৰু কিমান তোমালোকৰ কাৰণে কষ্ট কৰি আছে। এতিয়া সেই কষ্টখিনি আমি কৰি কিয় আছো? তোমালোকে ইমানখিনি কষ্ট কিয় কৰি আছা? আমি তোমালোকৰ কাৰণে ইমান কষ্ট কিয় কৰি আছো, বা তোমালোকৰ মা দেউতাই তোমালোকৰ কাৰণে কিয় ইমান কষ্ট কৰি আছে? সেই গোটেইখিনিৰ এটাই কথা হয়নে? গোটেইখিনিৰ এটাই লক্ষ্য যে যাতে তোমালোকৰ ভৱিষ্যত কি হ'ব পাৰে, ভাল হ'ব পাৰে। তোমালোকে যেনে ধৰণে বিচাৰা, যি হ'ব বিচাৰা, এই বিশ্বখনত কিমানখিনি বস্তু আছে যোনবোৰ আমি কি কৰিব পাৰো, আমি নিজেই লৈ ল'ব পাৰো। যেনেকৈ এতিয়া তোমাৰ হয়তো কি হ'ব মন আছে, ডাঙৰ হৈ সাইন্টিষ্ট হ'বও মন থাকিব পাৰে, তোমাৰ আকৌ ডক্টৰ হ'বলৈও মন থাকিব পাৰে হয়নে? বহুতখিনি আমাৰ কি আছে, এনেকুৱা প্ৰফেশ্যন আছে, আৰু সেই গোটেই প্ৰফেশ্যনখিনি আমি কি কৰিব পাৰো, যদি কষ্ট কৰোঁ, তাত যিমানখিনি কষ্ট লাগে সিমানখিনি কষ্ট যদি আমি দিব পাৰো, তেতিয়া আমি কি কৰি ল'ব পাৰো, যেনেকুৱা ধৰণৰ যিমান টান কামেই নহওক কিয় আমি সহজতে সেই কামখিনি কৰিব পাৰিম। কিন্তু তাৰ কাৰণে কি লাগিব? দৃঢ়তা লাগিব আৰু নিয়মানুৱৰ্তিতা লাগিব, আৰু আমি কি হ'ব লাগিব, আমাৰ যোনটো মাইণ্ড আছে, আমাৰ সেই মাইণ্ডটোক আমি কি কৰিব লাগিব, বহুত ফ'কাছ কৰি ৰাখিব লাগিব, ঠিক আছে? এতিয়া চোৱা, তোমালোকৰ যিহেতু তোমালোক বহুত সৰুৱে হৈ আছা, আৰু তোমালোকৰ সেই পঢ়াৰ বাদেও বাকীখিনি বস্তুও তোমালোকে কৰিব লাগে হয়নে নাই? খেল ধেমালিও কৰিব লাগে, কাৰণ চোৱা, খেল ধেমালি আৰু বাকী যিমানবোৰো তোমাৰ আৰ্ট আছে, সেই আৰ্টখিনিও তোমালোকে কি কৰা, শিকা, আৰু যিমান যি ভাল লাগে সেইখিনি কাম কৰিবা কিন্তু, ঠিক আছে? এনেকুৱাও নহয় যে অনলি পঢ়া শুনাই কৰি থাকিব লাগে। আমি আমাৰ পঢ়া শুনাৰ লগতে আমাৰ বাহিৰৰ বাকী বস্তুবোৰৰো কি পাব লাগিব, আমি জ্ঞান পাব লাগিব। আমাৰ সেই কোৱালিটিবোৰ আমি কি কৰিব লাগিব, নিজৰ তাত ডেভেলপ কৰিব লাগিব। সেইকাৰণে যিমান পাৰা হাঁহি ধেমালিৰ মাজেৰে তোমালোকে পঢ়া শুনাকো কিন্তু কি কৰি থবা, নিজৰ লগত, নিজৰ হাতত ৰখাই থবা, ঠিক আছে? যাতে তোমালোকৰ পঢ়া শুনাক লৈ কোনো তোমালোকক কি ক'ব নোৱাৰে, একো কথা ক'ব নোৱাৰে, আৰু তোমালোকেও নিজৰ 100% এফৰ্ট দি পঢ়া শুনা যাতে কৰিব পাৰা, ঠিক আছে? তো সেয়াই তোমালোকক মই হেল্প কৰিবলৈ লৈ আহিছোঁ নতুন পাঠটি, আৰু পাঠটিৰ নাম হ'ল কাৰ্যক্ষমতা আৰু শক্তি, ঠিক আছে? আহা, এই চোৱা, ইয়াত পিকচাৰতে তোমালোকে দেখিয়ে পাইছা, ইয়াত তিনিটা ডাঙৰ ডাঙৰ পিকচাৰ দিয়া আছে, ছবি তিনিটা দিয়া আছে হয়নে? ছবি তিনিটাতে আমি এটাত কাৰ্যৰ কথা দিয়া আছে, আনটোত ক্ষমতাৰ কথা দিয়া আছে, আৰু আনটোত শক্তিৰ কথা দিয়া আছে। আহাচোন আমি চাওঁ কিতাপত একচুৱেলি আছে কি। এয়া পাঠটি হ'ল তোমালোকৰ 4 নম্বৰ পাঠ, আৰু সেই পাঠটিৰ চোৱা টপিকটো কি দিয়া আছে, ৱৰ্ক, পাৱাৰ এণ্ড এনাৰ্জি, আৰু ইংৰাজী আৰু অসমীয়াত ক'লে আমি কি বুলি ক'ম, কাৰ্যক্ষমতা আৰু শক্তি। এতিয়া কাৰ্য বুলি ক'লে ইয়াত তিনিটা শব্দ আছে, মই এটা এটাকে তোমালোকৰ লগত চিনাকি কৰাই দিম শব্দবোৰক, ঠিক আছে? প্ৰথমলৈ আমি আহোঁ কাৰ্যৰ ওপৰত। এতিয়া ইয়াত কাৰ্য যোনটো আছে, কাৰ্যটো মই লিখি লৈছোঁ প্ৰথমতে। এতিয়া কাৰ্য বুলি ক'লে অসমীয়া ভাষাত আমি কাৰ্য বুলি ক'লে আমি কি বুলি ভাবোঁ? যিকোনো কামকে আমি কি বুলি কৰিব পাৰোঁ, কি বুলি ক'ব পাৰোঁ, কি বুজাব পাৰোঁ, কাৰ্য বুলি বুজাব পাৰোঁ। কিন্তু অসমীয়া ভাষাত বুজোৱা আৰু বিজ্ঞানৰ ভাষাত বুজোৱা একেই হ'ব জানো? এতিয়া চোৱা, আমি কোনবোৰ কামক কাৰ্য বুলি কওঁ? তুমি যদি কি কৰি আছা, এটা বস্তু এটা জেগাৰ পৰা দাঙি মেলি আনটো জেগালৈ তুমি কি কৰি আছা, লৈ গৈ আছা, সেইটোও তোমাৰ এটা কাৰ্য হ'ল। তুমি বোলে নাই পঢ়ি আছো, বা পঢ়া শুনা কৰি আছো, লিখি আছো, সেইটোও তোমাৰ এটা কি হ'ব, কাৰ্য হ'ব হয়নে? নহ'লে তুমি বোলে দৌৰি আছা, এফালৰ পৰা সিফাল দৌৰি আছা, সেইটোও তোমাৰ কি হ'ব, কাৰ্য হ'ব। তো আমি বহি থকাটোকো কি বুলি কওঁ, কাৰ্য বুলিয়ে কওঁ। আৰু এতিয়া বিজ্ঞানৰ ভাষাত যদি আমি ক'বলৈ যাওঁ, সেই গোটেইখিনি বস্তু কাৰ্য হ'বনে? বিজ্ঞানৰ ভাষাত গোটেইখিনি বস্তু কাৰ্য আমি নকওঁ, ঠিক আছে? বিজ্ঞানৰ ভাষাত কাৰ্য বুলিবলৈ হ'লে কিছুমান পইণ্টছ আছে, কিছুমান আমাৰ কি আছে, কথাবোৰ আছে, সেইখিনি কথা কি হ'ব লাগিব, সম্পূৰ্ণ হ'ব লাগিব, তেতিয়াহে আমি ক'ব পাৰিম যে কাৰ্য এটা কি হৈছে, সম্পাদন হৈছে। এতিয়া চোৱা, সাধাৰণতে কাৰ্য শব্দটো আমি কি বুলি মানো, দৈহিক, মানসিক আৰু সকলো ধৰণৰ কথাকে আমি কি বুলি বুজাওঁ, কাৰ্য বুলিয়ে বুজাওঁ, ঠিক আছে? লাগিলে আমাৰ সেই মানসিক মেণ্টেল আমি কিবা কেলকুলেশ্যন কৰি আছো, আমি কিবা হিচাপ কৰি আছো, সেইবোৰকো আমি কি বুলি ক'ব পাৰোঁ, কাৰ্য বুলি ক'ব পাৰোঁ। কিন্তু সেয়া অনলি আমাৰ কি হ'ব, সেয়া আমি মাথো অসমীয়া ভাষাতহে কাৰ্য বুলি বুজাম।
আমাৰ সেই বিজ্ঞানৰ ভাষা যদি আমি ল'ব লগা হয় তেতিয়া হেতু আকৌ কি নহব কাৰ্য নহব ঠিক আছে সাধাৰণ ভাষাত কিতাপ পঢ়া বহি থকা প্ৰকাণ্ড শিল এটা ঠেলি থকা এই গোটেইখিনি বস্তুকে কি বুলি ধৰা যায় কাৰ্য বুলি ধৰা যায় এতিয়া ইয়াত চোৱাচোন ইমান ডাঙৰকে তোমালোকক ছবি এটা দিয়া আছে কিতাপখনত চাইছানে ইয়াত কি হৈ আছে এই ছবিখনত কি চলি আছে চোৱা এই ছবিখনত তোমাৰ এই ডাঙৰ পাহাৰত শিলৰ পাহাৰত এজন মানুহে কি কৰি আছে ডাঙৰ শিল এটা পুৰা ঠেলি মিলি গৈ আছে ঠিক আছে পুৰা একদম কষ্ট লগাইছে দেখিছানে পুৰা কষ্ট কৰি আছে এফালৰ পৰা জোৰ দি মিলি বল দি মিলি পুৰা সেই ডাঙৰ ইমান ডাঙৰ শিলটো কি কৰি গৈ আছে ঠেলি ঠেলি গৈ আছে তো তেওঁ কি কৰি আছে তেওঁতো বহুত ডাঙৰ কামই কৰি আছে নিজতকে ইমান ডাঙৰ শিল ইমান ভৰ থকা শিলক এটা জেগাৰ পৰা আনটো জেগালৈ কি কৰি আছে নিজৰ বলেৰে ঠেলি ঠেলি লৈ গৈ আছে ঠিক আছে এতিয়া এওঁটোতো দেখা দেখি আমাৰ কি কৰি আছে কাৰ্য কৰি আছে এতিয়া চোৱা বিজ্ঞানৰ ভাষাত কিন্তু কাৰ্য বুলি ক'লে এটা নিৰ্দিষ্ট অৰ্থহে কি হয় প্ৰকাশ হয় এতিয়া যিকোনো বস্তুকে যেনেকৈ আমি সাধাৰণতে যোনবোৰ কথাক আমি কাম কৰি আছো বুলি কৈ দিও সেই গোটেইখিনি কথাবোৰকে আমি বিজ্ঞানৰ ভাষাত যদি চাওঁ সেইখিনি গোটেইখিনি কি নহব কাৰ্য নহব ঠিক আছে তো বিজ্ঞানৰ ভাষাত যদি আমি স্পেসিফিক্যালি বিশেষকৈ যদি বিজ্ঞানৰ ভাষাত আমি কাৰ্য এটা কি কৰিব লগা হয় সংজ্ঞা এটা দিব লগা হয় তেতিয়াহলে কি হ'ব কাৰ্য এটা তেতিয়াহে সম্পূৰ্ণ হ'ব যেতিয়া কোনো বস্তুৰ ওপৰত বল এটাই কি কৰিব পাৰে ক্ৰিয়া কৰিব পাৰে ঠিক আছে কোনো এটা বস্তুৰ ওপৰত যেতিয়া তোমাৰ কি হ'ব বলে ক্ৰিয়া কৰিব তেতিয়াহে তুমি ধৰিব পাৰিবা যে তাত হয়তো কিবা কাৰ্য সম্পাদন হৈছে আৰু তাৰ লগতে আৰু এটা বস্তু হ'ব লাগিব কি জানানে আৰু হেতু বহুত ইম্পৰ্টেন্ট বহুত তোমাৰ গুৰুত্বপূৰ্ণ সেয়া হ'ল বস্তুটোৰ স্থান কি হয় পৰিৱৰ্তন হ'ব লাগিব যদি বস্তুটো এটা জেগাৰ পৰা এটা জেগাতে ৰখি থাকে তেতিয়াহলে তুমি তাক কি বুলি নধৰিবা কাৰ্য বুলি নধৰিবা এতিয়া মই তোমালোকক এটা এক্সাম্পল দিছো ঠিক আছে এটা মই উদাহৰণ দিব তোমালোকক মই চেষ্টা কৰিম উদাহৰণটো হ'ল তুমি আৰু তোমাৰ ভাইটি ঘৰত তুমি আৰু তোমাৰ ভাইটি আছে বা তোমাৰ ভন্টি আছে তো তোমালোকে কি কৰি আছা তুমি ভাইটিক কলা যে তই তোৰ বেগটো তোৰ যোনটো বেগ আছে সেই বেগটোত কিতাপখিনি ভৰাই মেলি সেই বেগটো লৈ তই থিয় হৈ থাক ঠিক আছে সেই বেগটো লৈ তই থিয় হৈ থাক আৰু মই কি কৰিম মই মোৰ দুখন কিতাপ এইটো ৰুমৰ পৰা সিটো ৰুমলৈ লৈ আহিম ঠিক আছে তো এতিয়া তোমাৰ ভাইটিয়ে কি কৰি আছে সি বেগত গোটেইখিনি কিতাপবোৰ লৈ সি এটা জেগাতে থিয় হৈ আছে ঠিক আছে আৰু তুমি কি কৰিছা কি তুমি দুখন কিতাপ তুমি লৈ মেলি এটা ৰুমৰ পৰা আনটো ৰুমলৈ গৈ আছা এতিয়া চাবলৈ গলে দুইজনেতো তোমালোকে অলপমান কাম কৰিয়ে আছা কাৰণ সিও বেচেৰা কি কৰিছে ইমান ভাৰী বেগটো দাঙি মেলি সি থিয় হৈ আছে সি হিলা নাই সেইটো জেগাৰ পৰাই কি হৈ আছে শব্দ হৈ থিয় হৈ আছে আৰু আনহাতে তুমি কি কৰিছা কিতাপ দুখন লৈ মেলি এটা জেগাৰ পৰা আনটো জেগালৈ ট্ৰেভেল কৰিছা গুচি গৈছা কিন্তু বিজ্ঞানৰ ভাষাত চাবলৈ গলে এই দুটাৰ ভিতৰত এটাইহে মাত্ৰ কাৰ্য কৰি আছে আনটোৱে কি কৰা নাই কাৰ্য কৰা নাই আৰু সেইটো কোন হ'ব জানানে সেইটো হবা তুমি ঠিক আছে কিয় এতিয়া ই কাৰ্য কৰা নাই বুলি বিজ্ঞানে কৈছে কিয় কৈছে জানানে কাৰণ সি কি হৈছে তোমাৰ যোনজন ভাইটি আছিলে সেই ভাইটিয়ে বেগ এটাত কিতাপখিনি লৈ মেলি কি কৰিছে এটা জেগাতে থিয় দি আছে ইয়াৰ স্থান কি হোৱা নাই পৰিৱৰ্তন হোৱা নাই কিন্তু তুমি আনহাতে কি কৰিছা অলপমান কিতাপ হাতত দাঙি মেলি এটা ৰুমৰ পৰা আনটো ৰুমলৈ কি কৰিলা গুচি গলা তো তোমাৰ কি হ'ল স্থান পৰিৱৰ্তন হ'ল ঠিক আছে তো যেতিয়া স্থান পৰিৱৰ্তন হ'ব আৰু তুমি কি কৰিবা বলৰ প্ৰয়োগ কৰিবা যিকোনো বস্তুৰ ওপৰত তেতিয়া তুমি গম পাবা যে সেই বস্তুটোত কি হৈ আছে কাৰ্য সম্পাদন হৈ আছে কিন্তু আনহাতে তুমি যদি বলৰ প্ৰয়োগ কৰাও এটা বস্তুৰ ওপৰত কিন্তু যদি তোমাৰ স্থান কি নহয় পৰিৱৰ্তন নহয় তেতিয়াহলে তুমি কি গম পাবা যে তাত কাৰ্য হৈ থকা নাই তাৰ মানে আমি কাৰ্যৰ কাৰণে দুটাই ইম্পৰ্টেন্ট আমাৰ কি আছে দুটাই গুৰুত্বপূৰ্ণ পইণ্ট দুটা আছে যে কাৰ্য এটা হ'বলৈ হলে কি হ'ব লাগিব এটাটো হ'ল কোনো বস্তুৰ ওপৰত বলে ক্ৰিয়া কৰিব লাগিব সেয়া হ'ল প্ৰথম পইণ্ট আৰু আনটো পইণ্ট কি হ'ব জানানে দ্বিতীয় পইণ্ট আমাৰ কাৰণে কি হ'ব আমি চাব লাগিব যে বস্তুটোৰ স্থান পৰিৱৰ্তন হ'ব লাগিব হ'ব লাগিব ঠিক আছে এই দুটা বস্তু হলেহে কি হোৱা দেখা পাবা তুমি যে এই দুটা বস্তু যেতিয়া তুমি হৈ আছে বুলি গম পাবা তেতিয়াহে তুমি ক'ব পাৰিবা যে সেয়া কি হৈছে সেয়া তোমাৰ কাৰ্য সম্পাদন হৈছে নহলে যদি তোমাৰ বস্তুৰ ওপৰত বলে ক্ৰিয়াও কৰে
কিন্তু বস্তুৰ যদি স্থান পৰিৱৰ্তন নহয় তেতিয়াহলে সেয়া কি হোৱা নাই কাৰ্য সম্পাদন হোৱা নাই আৰু আনহাতে বোলে কি হৈছে বস্তুৰ স্থান পৰিৱৰ্তন হৈ আছে কিন্তু তাৰ কি হোৱা নাই তাৰ ওপৰত একো বলে ক্ৰিয়া কৰা নাই তেতিয়াহলে তুমি তাক কি বুলি কবা যে কাৰ্য এটা সম্পাদন হোৱা নাই ঠিক আছে সো সোৱা এতিয়া মই কাৰ্যৰ সংজ্ঞা দিবলৈ হলে ডেফিনিশন দিবলৈ হলে কাৰ্যৰ সংজ্ঞা কি দৰে দিব পাৰিবা তুমি কোনো বস্তুৰ ওপৰত বলে ক্ৰিয়া কৰাৰ ফলত প্ৰয়োগ বিন্দুৰ স্থান যদি সলনি কৰা যায় তেতিয়াহে তাক আমি কি বুলি ক'ব পাৰো কাৰ্য হৈছে বুলি আমি ক'ব পাৰো ঠিক আছে এইখিনিলৈকে বুজি পাইছা এতিয়া সোৱা কাৰ্যৰ পৰিমাণ এতিয়া কাৰ্য কিমানখিনি সম্পূৰ্ণ হৈছে কিমানখিনি কৰা গৈছে কোনে বেছিকে কাম কৰিছে কাৰ্য কৰিছে কোনে কমকে কাৰ্য কৰিছে সেয়া আমি কেনেকে গম পাম কাৰণ আমি কি কওঁ আমি যদি ঘৰত ক'ব লগা হয় আমি কওঁ যে নাই আজিৰ দিনটো মই বহুত কাম কৰিলো আজিৰ দিনটোত মই বহুতখিনি কষ্ট কৰিলো আৰু মই আজি কি বিচাৰো মই আজি আৰাম বিচাৰো মোক আজি আৰাম লাগে হয়নে এতিয়া ঘৰতো তুমি কৈ দিলা তুমি কি হৈছে আজিৰ দিনটোত বহুত কাৰ্য কৰিছা বুলি এতিয়া তুমি কাৰ্যৰ কিমানখিনি যে কাৰ্য কৰিছা তাৰ পৰিমাণ কেনেকে জুখিবা ঠিক আছে সেইখিনি জুখিবলৈও আমাৰ বিজ্ঞানে কি কৰিছে আমাক সূত্ৰ কিছুমান উলিয়াই দিছে যে কাৰ্য এটা যে হৈছে আৰু কাৰ্য হোৱাৰ পাছত তাৰ কিছু পৰিমাণটো হ'বই হয়তো তোমাৰ কম পৰিমাণে তোমাৰ কাৰ্য হৈ আছে নহলে তোমাৰ বহুত বেছি পৰিমাণে কাৰ্য হৈ আছে কিন্তু কাৰ্য হৈ আছে আৰু সেই পৰিমাণখিনি যদি আমি উলাব লগা হয় তেতিয়া আমি এটা সূত্ৰৰ ব্যৱহাৰ কৰিম সোৱা কাৰ্যৰ মান দুটাৰ তাৰে আগত চাই লোৱা কাৰ্যৰ কিহৰ ওপৰত ডিপেন্ড কৰে কাৰ্যৰ মানটো তোমাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে এতিয়া আমি দুইটাই বস্তু চাইছো দুইটাই পইণ্ট চাইছো কি জানানে কাৰ্য এটা হ'বলৈ হলে দুইটা বস্তু হ'ব লাগিব কাৰ্য হ'বলৈ হলে তোমাৰ প্ৰথমতে কি হ'ব লাগিব যে বলে ক্ৰিয়া কৰিব লাগিব আৰু আনটো কি হ'ব লাগিব যে স্থান পৰিৱৰ্তন তোমাৰ কি হ'ব স্থান পৰিৱৰ্তন ঠিক আছে তো এই দুটা বস্তুৰ ওপৰত আমাৰ কি কৰি আছে কাৰ্য হৈ আছে নে নাই সেয়া নিৰ্ভৰ কৰি আছে তো এতিয়া বস্তুৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান আৰু বলৰ দিশত বস্তুটোৰ অতিক্ৰম কৰা ন্যূনতম দূৰত্বৰ ওপৰত কি হ'ব কাৰ্যৰ পৰিমাণ নিৰ্ভৰ কৰিব তাৰ মানে যে বস্তু এটা যে তুমি কি কৰিছা বস্তুটোৰ ওপৰত যে কাৰ্য বল যে তুমি প্ৰয়োগ কৰিছা সেই বলটো তুমি কিমান পৰিমাণে প্ৰয়োগ কৰিছা কিমান পৰিমাণ তোমাৰ বল কি হৈছে প্ৰয়োগ হৈ আছে আৰু সেই বলটো প্ৰয়োগ কৰাৰ কাৰণে কিমানখিনি তোমাৰ স্থান পৰিৱৰ্তন হৈ আছে ঠিক আছে সেইটোৰ ওপৰত কি হয় তোমাৰ সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তুমি গম পাবা যে কাৰ্যৰ পৰিমাণ কিমান হ'ব তাৰ মানে এতিয়া সোৱা মই তোমালোকক উদাহৰণ দিবলৈ হলে তোমাৰ ক্ৰিকেট তোমালোকে খেলানে জেনেৰেলি কি হয় ক্ৰিকেট বা ফুটবল আমি স্কুলত থাকোতে বহুতখিনিয়ে খেলুৱে হয়নে নাই তো ক্ৰিকেট খেলিলে বা এনেই তোমালোকে বল যদি খেলা তেতিয়া চাইছানে যদি বলটোক তুমি কি কৰা লাহেকে মাৰা বলটোক যদি তুমি লাহেকে মাৰা কি হয় বলটো ওচৰতে কৰবাত পৰেগে কিন্তু যদি বলটো তুমি বহুত জোৰেৰে একদম কৰি মাৰিছা তেতিয়া কি হ'ব বলটো বহুত দূৰলৈকে যাব হয়নে নাই এতিয়া বলটো আছিলে তোমাৰ হাতত তুমি সেই বলৰ ওপৰত কম পৰিমাণে কি ব্যৱহাৰ কৰিছা কম পৰিমাণে ফোৰ্স বা কম পৰিমাণে বল ব্যৱহাৰ কৰিছা যাৰ কাৰণে কি হৈছে বল বেছি দূৰ যাব পৰা নাই ওচৰতে কি হৈ গৈছে পৰি গৈছে তাৰ মানে সেই তুমি কম পৰিমাণৰ বল ব্যৱহাৰ কৰাৰ কাৰণে কম পৰিমাণৰ ফোৰ্স ব্যৱহাৰ কৰাৰ কাৰণে কি হৈছে তোমাৰ সেই যোনটো দূৰত্ব সেই দূৰত্বটো কি হৈছে স্থান পৰিৱৰ্তনটো কমকে হৈছে কিন্তু যেতিয়া তুমি সেই বলৰ ওপৰত লাৰ্জ ফোৰ্স একদম বেছিকে তুমি যদি ফোৰ্স কি কৰা বেছিকে যদি বলৰ প্ৰয়োগ কৰা তেতিয়া কি হ'ব তুমি বহুত জোৰেৰে বলটো মাৰি দিবা দূৰলৈকে আৰু সেই বলটো গৈ ক'ত পাবগে একদম দূৰত পাবগে ঠিক আছে তাৰ মানে তুমি বেছি বল প্ৰয়োগ কৰাৰ কাৰণে কি হৈছে বলটোৰ সেই দূৰত্ব সেই যোনটো তোমাৰ কি হৈছে স্থান পৰিৱৰ্তন হৈছে সেইটো বেছিকে হৈ আছে তাৰ মানে দুইটাৰ ভিতৰতে তুমি কোনটোত বেছিকে কাৰ্য কৰিলা দুইটাৰ ভিতৰতে তুমি বেছিকে কাৰ্য ক'ত কৰিছা যে তুমি বেছি বল প্ৰয়োগ কৰি একেবাৰে দূৰলৈকে কি কৰিলা বলটোক মাৰি ঠিক আছে তো তাৰ মানে আমি এই দুটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কিমান তুমি কাৰ্য কৰিছা সেইখিনি কি কৰিব পাৰো ক্যালকুলেট কৰিব পাৰো ঠিক আছে তো ইয়াত সোৱা তোমালোকক এটা বহুত ইম্পৰ্টেন্ট এটা কি দিয়া আছে বহুত গুৰুত্বপূৰ্ণ এটা তোমালোকক সূত্ৰ দিয়া আছে আৰু সূত্ৰটোত কি কৈছে যে কাৰ্য সদায় কাৰ লগত সমান হ'ব বল আৰু সেই বলৰ দিশত অতিক্ৰম কৰা ন্যূনতম দূৰত্বৰ ওপৰত কি হ'ব সিহঁত দুটাৰ যোনটো তোমাৰ কি আছে গুণফল আছে সেই গুণফলৰ লগত কি হ'ব সমান হ'ব ঠিক আছে তাৰ মানে মই লিখিব হলে কেনেকে লিখিম যে কাৰ্য তোমাৰ কাৰ লগত সমান হৈ আছে তুমি কিমানখিনি বল প্ৰয়োগ কৰিছা
তাৰ মানে মই ইংৰাজীত লিখিব হলে কি বুলি লিখিম ফোর্স ঠিক আছে আৰু তাৰ গুণফল কাৰ লগত সেই বলটোৰ তুমি বলৰ দিশত অতিক্ৰম কৰা ন্যূনতম দূৰত্ব ঠিক আছে যাক আমি ইংৰাজীত ক'বলৈ গ'লে ডিসটেন্স কভাৰ্ড বুলি ক'ব পাৰো যিমানখিনি কি কৰিছে ডিসটেন্স কভাৰ কৰিছে ঠিক আছে এই দুটাৰ গুণফল ললেহে এই দুটাৰ গুণফল আমি যিমান পাম ন সিমানে আমাৰ কি হ'ব কাৰ্য বা ইংৰাজীত ক'বলৈ গ'লে ওয়ার্ক আমি বিচাৰি পাম ঠিক আছে তাৰ মানে আমাৰ এই সূত্ৰটো আমি কি কৰিম আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া আমি জানিব লগা আছে যে ক'ত বেছিকে কাৰ্য হৈ আছে আৰু ক'ত কমকে কাৰ্য হৈ আছে সেয়া আমি উলিয়াবলৈ হলে আমি ডাইৰেক্ট কি উলিয়াম পৰিমাণ উলিয়াম আৰু সেই পৰিমাণ উলাবলৈ হলে আমি এই সূত্ৰটোৰ ব্যৱহাৰ কৰিম যে কিমানখিনি বল তোমাৰ লাগিছে আৰু কিমানখিনি সেই বলটো যোনটো তুমি প্ৰয়োগ কৰিছা সেই বলৰ অতিক্ৰম কৰা ন্যূনতম দূৰত্ব এই বলটো আকৌ তোমাৰ খেলা বল নহয় আকৌ দেই এই বলটো তোমাৰ কি হয় জানান নাই এই বলটো হল তোমাৰ ফোর্স যোনটো তুমি কি কৰিছা হেঁচা বুলি এক হিচাপত তুমি ক'ব পাৰা যে তুমি কিমানখিনি বল প্ৰয়োগ কৰিছা এইটো খেলা বল নহয় আকৌ ঠিক আছে আৰু ইংৰাজীত ক'বলৈ হলে আমি তাক কি বুলি ক'ম ফোর্স বুলি ক'ম ওকে ইয়ালৈকে আমি ইয়াৰ পাছৰ যেতিয়া আমি এক্সাৰসাইজবোৰ কৰিম যেতিয়া আমি প্ৰশ্নাৱলীখিনি কৰিম তেতিয়া আমি ইয়াত যিমানখিনি এটা দুটা হয়তো তোমাৰ কি থাকিব পাৰে এই সূত্ৰটি ব্যৱহাৰ কৰা অংক কিছুমান থাকিব পাৰে আমি সেই অংকখিনিও কৰিবলৈ ট্ৰাই কৰিম আৰু যদি নাথাকেও মই তোমালোকক এটা হলেও এনেকুৱা ধৰণৰ অংক এটা কৰি দিম ঠিক আছে ইয়া নেক্সট আহা এই চোৱা এই মানুহজনৰ ইয়াত চোৱা পিকচাৰ দিয়া আছে ফটো দিয়া আছে চোৱাচোন চিত্ৰ দিয়া আছে আৰু এই মানুহজনে কি কৰিছে দেখিছানে ইমান ডাঙৰ এটা পানীৰ বটল কি কৰি আছে দাঙি মেলি থিয় হৈ আছে এতিয়া এই মানুহজনে যদি এই বটলটো ইমান ভাৰী বটলটো যদি দাঙি থিয় হৈ থাকে আৰু এটা জেগাতে যদি নিহিলাকে থিয় হৈ থাকে তেনেহলে তেওঁ নিজেতো ভাগৰি যাব কিন্তু আমি যদি বিজ্ঞানৰ ভাষাত ক'বলৈ যাওঁ তেওঁৰ আকৌ একো কামেই হোৱা নাই একো তেওঁ কাৰ্যই কৰা নাই কিয় কাৰণ তেওঁ এটা জেগাতে কি কৰি আছে থিয় হৈ আছে যদি তেওঁ সেই ডাঙৰ পানীৰ বটলটো লৈ মেলি ইফালৰ পৰা সিফাল খুস্কাৰে তেতিয়াহে আমি ক'ব পাৰিম যে তেওঁৰ স্থান পৰিৱৰ্তন হৈছে আৰু তেওঁ বলৰো প্ৰয়োগ কৰিছে যেহেতু সেইকাৰণে তেওঁ কি কৰিছে অলপমান কাৰ্য সম্পাদন কৰিছে ঠিক আছে এতিয়া তোমালোকে ইতিমধ্যে গম পাই আহিছা যে প্ৰত্যেক বস্তুৰ ওপৰতে তোমাৰ কি হয় মধ্যকাৰ্ষণিক বলে কি কৰে ক্ৰিয়া কৰে ঠিক আছে এতিয়া আমি সবেই জানো আমাৰ পৃথিৱীত যিমানখিনিও বস্তু আছে সেই গোটেইখিনি বস্তুৰ ওপৰতে কি হয় মধ্যাকৰ্ষণিক আমি বলে প্ৰয়োগ কৰা দেখো যাক আমি ইংৰাজীত কি বুলি কওঁ গ্ৰেভিটেশনাল ফোর্স ইংৰাজীত আমি ক'ব লগা হলে আমি কি বুলি কম গ্ৰেভিটেশনাল ফোর্স ঠিক আছে আৰু এই ফোর্সে এই তোমাৰ বলে ক্ৰিয়া কৰাৰ কাৰণে কি হয় আমাৰ ভৰ আৰু ওজন এই দুইটাই বস্তু কি হৈ যায় অলপ বেলেগ বেলেগ হৈ যায় এতিয়া ভৰ কি হয় আৰু ওজন কি হয় সেয়া আমি যেতিয়া আমাৰ চেপ্টাৰত পাম আমি সেই তেতিয়াই ডিসকাস কৰিম ঠিক আছে তেতিয়া আমি আলোচনা কৰিম এতিয়া চোৱা কোনো বস্তুৰ ওপৰত যদি দাঙি তুমি নিছা ঠিক আছে কোনো এটা বস্তুক যদি তুমি ওপৰলে দাঙি নিছা তাৰ মানে কি তাৰ মানে তুমি যে মধ্যাকৰ্ষণিক বল যোনটো এটা কি হৈ আছে সেই বলটোৱে যে সব বস্তুবোৰক নিজৰ ফালে পৃথিৱীৰ যোনটো সাৰফেস আছে সেইফালে টানি ধৰে হয়নে আমি গ্ৰেভিটেশনাল ফোর্স বা মধ্যাকৰ্ষণিক ফোর্সৰ বিষয়ে আমি কি জানো যে এই পৃথিৱীখনৰ চাৰিওকাষে তোমাৰ যিবোৰ বস্তু আছে এই গোটেই সাৰফেসটো যিবোৰ বস্তু আছে সেই গোটেই বস্তুখিনিয়ে কি এটা বস্তু ক্ৰিয়া তোমাৰ তাৰ ওপৰত কি বস্তু ক্ৰিয়া কৰে মধ্যাকৰ্ষণিক তোমাৰ বলে ক্ৰিয়া কৰে এতিয়া সেই বলটো ক্ৰিয়া কৰাৰ কাৰণে কি হয় সব বস্তুকে সেই আমাৰ যোনটো পৃথিৱী আছে সেই পৃথিৱীয়ে নিজৰ ফালে টানি ৰাখে হয় নাই এই যোনটো তোমাৰ আমাৰ কি আছে ফ্লোৰ আছে আমাৰ যোনটো মাটিৰ ফ্লোৰ আছে সেইফালে একদম টানি ধৰে নিচিনা কৰে আৰু সেইটোকে আমি কি বুলি কওঁ মধ্যাকৰ্ষণিক বল বুলি কওঁ এতিয়া যদি তুমি কিবা এটা বস্তুক দাঙি মেলি ওপৰ ফালে লৈ গৈ আছা তাৰ মানে কি যোনটো তোমাৰ এই ফোর্সে এক্ট কৰি আছিল এই ফোর্সখিনি যোনখিনিয়ে ক্ৰিয়া কৰি আছিল বলখিনি সেই বলৰ তুমি অপোজিট তাৰ বিপৰীত দিশত তুমি কি কৰি আছা সেই বস্তুটোক দাঙি নি আছা তাৰ মানে তোমাৰ কি হ'ব যিমানখিনি তুমি কাম কৰিবা সেই কামৰ পৰিমাণো কি হৈ যাব বাঢ়ি যাব ঠিক আছে তো ইয়া কোনো বস্তুৰ ওপৰলে দাঙোতে কৰিবলগীয়া কাৰ্যৰ পৰিমাণ বস্তুবিধৰ ওজন আৰু ভূমিৰ পৰা তাৰ উচ্চতাৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে এতিয়া তুমি কিমান ওপৰলৈকে দাঙি আছা তাৰ ওপৰত কি হ'ব নিৰ্ভৰ কৰিব তুমি যদি বস্তু এটা মাটিৰ পৰা অকমান আধাখিনিলৈকে তুমি যদি উঠাই আছা তোমাৰ তাত কি হ'ব কাৰ্য অলপমান কমকে লাগিব
কিন্তু যদি তুমি কি কৰা একদম তলৰ পৰা মাটিৰ পৰা উঠাই একেবাৰে তুমি 1 ফ্লোৰ 2nd ফ্লোৰ 3rd ফ্লোৰ একদম ওপৰলৈকে তুমি বিল্ডিঙৰ ওপৰলৈকে যদি গৈ আছা তেতিয়াহলে তোমাৰ কি হ'ব কাৰ্য বেছিকে লাগিব কিয় কাৰণ তুমি সেই তোমাৰ এই যোনটো মধ্যাকৰ্ষণিক বল আছে সেই তাৰ বিপৰীতে তুমি কি কৰি গৈ আছা সেই বিপৰীতে বস্তুটোক দাঙি নি আছা ঠিক আছে তো ইয়াত যোনটো ফোৰ্স যোনটো তোমাৰ বলে কি কৰি আছিলে ক্ৰিয়া কৰি আছিলে সেই বলৰ বিপৰীত দিশত তুমি লৈ গৈ আছা সেই কাৰণে তোমাক কি হ'ব বেছি বলৰ প্ৰয়োজন বা বেছি কাৰ্যৰ প্ৰয়োজন হ'ব ঠিক আছে তো সেইটো যদি আমি উলিয়াব লগা হয় যে তুমি কিমানখিনি কাৰ্য কৰিব লাগিব বস্তু এটাক দাঙিবলে তেতিয়া আমি কি কৰিম তাৰ এটা সূত্ৰ আছে সেই সূত্ৰটি ব্যৱহাৰ কৰিম সূত্ৰটো হ'ল যে কাৰ্য সিমানেই হ'ব যিমান তোমাৰ সেই বস্তুটোৰ ওজন হ'ব আৰু তাৰ লগত গুণফল কৰিব লাগিব কাৰ উচ্চতা তুমি কিমান ওখ জায়গালৈকে তাক কি কৰি আছা উঠাই লৈ গৈ আছা যদি তুমি বেছি ওপৰলৈকে উঠোৱা নাই তেতিয়া কি হ'ব তোমাৰ কাৰ্য কমকে লাগিব কিন্তু যদি তুমি বহুত ওপৰলৈকে লৈ গৈছা যেনিবা একদম তোমাৰ 20 ফিট 30 ফিট তেতিয়া তোমাৰ কি হ'ব সিমানেই বেছি তোমাৰ কি লাগিব তুমি কাৰ্য কৰিব লাগিব ঠিক আছে এতিয়া ইয়াত এটা আমাক বহুত গুৰুত্বপূৰ্ণ বস্তু এটা কৈছে চোৱাচোন যে সততে ব্যৱহৃত কাৰ্যৰ একক বিধ হৈছে জুল তাৰ মানে যদি আমি কাৰ্যক কি কৰিব লাগে কাৰ্যৰ যদি আমি পৰিমাণ জানো সেই পৰিমাণৰ একক কি হ'ব সেয়া হ'ব জুল সেয়া হ'ল তোমাৰ জুল ঠিক আছে ইংৰাজীত যদি ক'বলৈ হয় মই লিখিম জুল ঠিক আছে তো কাৰ্যক এতিয়া আমি যদি কাৰ্যক ম্যাথমেটিক্যালি নিউমেৰিক্যালি মই যদি ক'ব লগা হয় কাৰ্যৰ পৰিমাণ মই যদি ক'ব লগা হয় মই কিহত কম জুলত কম এনেকে কম যে 1 জুল 10 জুল বা যদি বেছিকে তোমাৰ কি হৈ আছে তাত কাৰ্য হৈ আছে তেতিয়া তোমাৰ কি হ'ব 10000 জুল 10000 জুল 20000 জুল 15000 জুল একেবাৰে কিলো জুলতো আহি যাব পাৰে ঠিক আছে তো সেয়া হ'ল জুল কি হ'ব জুল হ'ব তোমাৰ একক আৰু কাৰ একক হয় কাৰ্যৰ এতিয়া আমাৰ সেকেন্ড যোনটো শব্দ আছিলে দ্বিতীয় শব্দ যোনটো আছিলে প্ৰথম শব্দটো কি আছিলে কাৰ্য আছিলে আৰু সেই কাৰ্যটো মই তোমালোকক অলৰেডি কি কৰিলো বুজাই দিলো এতিয়া তাৰ পিছত আছে আমাৰ দ্বিতীয় শব্দ আছিলে ক্ষমতা এতিয়া ক্ষমতা মানে কি হয় এতিয়া আমি যদি কওঁ ক্ষমতা মানে তোমালোকেতো এনেকে কোৱা চাগে ন যে তুতকে বেছি মই ষ্ট্ৰং হয় নে নাই তুমি লগৰবোৰৰ লগতে চাগে কম্পিটিশন লাগা যে কোন বেছি ষ্ট্ৰং কাৰ বেছি ক্ষমতা আছে ঠিক আছে তো ক্ষমতা মানে কি হয় চোৱা কাৰ্য এটা খৰকৈ আমি কি কৰিব পাৰো কাৰ্য এটাক আমি বহুত জলদিকেও খতম কৰিব পাৰো নহলে বহুত লাহে লাহেও সেই একে কামখিনিকে আমি কৰি থাকিব পাৰো আমাৰ কেতিয়াবা কি মন যায় যে আমি বেছিকে সময় ল'ব লাগে সেই কাৰণে যোনটো জলদিকে কৰিব লগা কাম আছে সেইটোকো আমি কি কৰো বহুত লাহে লাহে কৰি যাওঁ হয় নে নাই ঘৰত হোমৱৰ্ক কৰিব লগা আছে মাই কৈছে পঢ়িবলে কিন্তু আমি কি কৰিছো হোমৱৰ্ক জলদিকে শেষ কৰিবও পাৰো নাই কিন্তু আমি কি কৰিব লাগে সময় পাৰ কৰিব লাগে জলদি সেই কাৰণে আমি কি কৰিছো লাহে লাহেকে হোমৱৰ্কখিনিয়ে কৰি আছো যাতে পঢ়িব লগা নহয় হয়নে এনেকুৱা বদমাছিবোৰ আমি কৰোৱে তো এইবোৰক আমি কি বুলি কওঁ চোৱা যিকোনো বস্তু এটা তুমি কি কৰিব পাৰা যেতিয়া কৰি আছা বস্তুটো যিকোনো কাৰ্য এটা কৰি আছা তুমি হয়তো সেই কাৰ্যটো বহুত জলদিও খতম কৰিব পাৰা বা তাক তুমি হয়তো অলপ সময় লৈ মেলি অলপ লাহে লাহেও কি কৰিব পাৰা কাৰ্যটো কৰিব পাৰা এতিয়া স্কুলত যাওঁতে আমি কি কৰো স্কুলত যাওঁতেতো আমি লাহে লাহে ইমানকে নুখোজ কাঢ়ো কিয় নুখোজ কাঢ়ো জানানে কাৰণ আমাৰ বেগবোৰ কি থাকে বহুত কিতাপেৰে ভাৰী হৈ থাকে সেইকাৰণে আমি কি বিচাৰো যে জলদি আমি স্কুল গৈ পাই সেই বেগটো খুলি থব পাৰিলে হ'ল আৰু ন তো সেয়া হ'ল তোমাৰ কাৰ্যৰ ক্ষমতা মানে হ'ল তোমাৰ ইয়াত চোৱা এতিয়া মই যদি তোমালোকক একদম সৰল ভাষাত ক'ব লগা হয় ক্ষমতা মানে কি হ'ব কাৰ্য এটা কৰাৰ হাৰ ঠিক আছে তুমি কাৰ্য এটা কিমান সময়ত কৰিব পাৰি আছা সেইটোৰ যোনটো আমি কি কৰিম ক্যালকুলেশন সেইটোৰ যদি আমি পৰিমাণ উলাও সেইটোৱে হ'ল ক্ষমতা ঠিক আছে এতিয়া কাৰ্য সম্পাদনৰ হাৰকে আমি কি বলো ক্ষমতা বলো আৰু ক্ষমতাৰ একক হ'ল ওয়াট এতিয়া আমাৰ ক্ষমতাৰ একক কি বুলি কৈছে ওয়াট বুলি কৈছে কাৰ্যৰ একক কি বুলি কৈছিলে জুল আৰু ক্ষমতাৰ একক কি বুলি কৈছে ওয়াট বুলি কৈছে ঠিক আছে আমি কি বুলি কওঁ ওয়াট হ'ল কাৰ্যৰ একক আৰু ইংৰাজীত ক'বলৈ গ'লে WATT ওয়াট ঠিক আছে এতিয়া চোৱা ক্ষমতাৰ পৰিমাণ প্ৰকাশ কৰিবলৈ আমি ওয়াটৰ লগতে আৰু বহু বস্তুৰ ব্যৱহাৰ কৰিব পাৰো যেনেকৈ হ'ল কিলোৱাট মেগাৱাট আৰু কেতিয়াবা কি হয় জানানে আমাৰ যোনবোৰ এই ডাঙৰ মেচিনবোৰ আছে ন ডাঙৰ আমাৰ কি হয় আমাৰ এই নতুন প্ৰণালীৰ সহায়ত আমি কি কৰো ডাঙৰ তোমাৰ মেচিনবোৰ ইউজ কৰা যায় ডাঙৰ তোমাৰ ইনষ্ট্ৰুমেন্টবোৰ ইউজ কৰা যায়
সেইবোৰক তোমাৰ ইউজ কৰোঁতে ন আমি যোনবোৰ যেতিয়া সিহঁতক ব্যৱহাৰ কৰোঁ তেতিয়া আমি সিহঁতৰ ক্ষমতাবোৰ কিহত আমি জোখো সেই জুখিবলৈ আমি ব্যৱহাৰ কৰোঁ হৰ্চ পাৱাৰ ঠিক আছে কাৰণ এনেও কি হ'ব এনেও সিহঁতি টেকনলজিক্যালি বহুত কি হয় এডভান্স হয় বহুত তোমাৰ আগতেই আছে হয়নে তো সিহঁতে সৰুকেতো সিহঁতৰ ক্ষমতা নাই সিহঁতৰ কিলোৱাটত ক্ষমতা নহ'ব মেগাৱাটত ক্ষমতা নহ'ব সিহঁতৰ ক্ষমতা কি হ'ব বহুতখিনি বেছি যাৰ কাৰণে আমি তাক কি বুলি কওঁ অশ্ব ক্ষমতা অৰ্থাৎ হৰ্চ পাৱাৰ বুলিও জুখিব পাৰো আৰু সেই হৰ্চ পাৱাৰটো মানে হ'ল সুপাৰ পাৱাৰ একদম তোমাৰ বহুত বেছি পাৱাৰ হ'ব ঠিক আছে আৰু সেইবোৰ আমি আমাৰ নিচিনা মানুহৰ তাত নাথাকে সেইবোৰ ক'ত থাকিব ডাঙৰ মেচিনবোৰত থাকিব ঠিক আছে সঁজুলিবোৰত থাকিব এতিয়া সেইবোৰৰ একক হ'ল হৰ্চ পাৱাৰ ঠিক আছে তো আজি আমি কি বস্তু পঢ়িলো আজি আমি সঠিককে দুটা বস্তুৰ বিষয়ে পঢ়িলো হয়নে দুটা শব্দৰ বিষয়ে পঢ়িলো এটা আছিলে কাৰ্য আনটো আছিলে কি ক্ষমতা এতিয়া কাৰ্য কি হয় ক্ষমতা কি হয় মই ধুনীয়াকে তোমালোকক এই ভিডিঅ'টিত এক্সপ্লেইন কৰি দিছো তোমালোকে লাগিলে ৰিপিটত চাই মেলিও কি কৰিব পাৰা তোমালোকৰ বুজাত অকমান ক্লিয়াৰ কৰি ল'ব পাৰা তোমালোকে যোনবোৰ কনচেপ্টবোৰ বুজি পাইছা সেইবোৰ ক্লিয়াৰ কৰি ল'বা আৰু যদি এইখিনি বুজোৱাৰ ভিতৰতে কিবা তোমালোকৰ ডাউট আহে পঢ়াৰ পাছত কিতাপৰ লগত এই ভিডিঅ'টো চোৱাৰ পাছত তোমালোকৰ যদি কিবা ডাউট আহে তোমালোকে আমাৰ এই চেট বক্সত ৱেবসাইটৰ চেট বক্সত কি কৰিব পাৰা কন্টেক্ট কৰিব পাৰা তোমালোকৰ কি কনফিউজন আছে কি কোৱেৰি আছে সেয়া দি দিব পাৰা আমি নিশ্চয় তোমালোকক সহায় কৰিম সেইখিনি ক্লিয়াৰ কৰাত ঠিক আছে তো আজিৰ কাৰণে মই এই ভিডিঅ'টিত ইমানখিনিতে সমাপ্ত কৰিলো তোমালোকক আকৌ লগ পাম বুলিকে আশা কৰিলো আৰু যাতে এই গোটেই পঢ়ুৱা বস্তুখিনি তোমালোকে ভালকে পঢ়া তাৰে কামনা কৰি আজিৰ কাৰণে বিদায় বাই বাই আকৌ লগ পাম